নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ কেইটামান ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকৰ মাজত বহুকেইজন ব্যক্তিয়ে মোক কমেণ্ট কৰি কৈছিল কি KK আৰু মোহনৰ বিষয়ে ভিডিঅ' বনাব লাগে। সেইকাৰণে মই আজি মোহনৰ বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। মোহনক এটা ইণ্টাৰভিউত প্ৰাগ নিউজত সোধা হৈছিল কি তোমাৰ কি কৰাৰ ইচ্ছা আছে। তেতিয়া মোহনে কৈছিল কি মোৰ এখন হোটেল খোলা ইচ্ছা আছে। আৰু সেই যোনটো ভিডিঅ' সেই ভিডিঅ'টো যথেষ্ট কমেডি আছিল আৰু সেই ভিডিঅ'টো মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো ইণ্টাৰভিউত চাবও পাৰে, গতিকে ক্ষমা কৰিব যদি আপোনালোকে চাইছে। আৰু যোনসকল ব্যক্তিয়ে ভিডিঅ'টো চোৱা নাই আপোনালোকে উপভোগ কৰি লওক। মই বিজনেছ কৰিম বুলি ভাবোঁ, কিন্তু হোটেল কৰিব পাৰিবা এতিয়াতো নাই, কিন্তু মই সৰুৰ পৰাই মানে হোটেল এখন খোলা খুব হোটেল খোলাইছে। হোটেলৰ বস্তু তই নিজে খাওঁতে যাব খুব খোৱা বেছি নেকি? অলপ এতিয়া কমি গ'ল বা সাৱধান হ'ল। আগতে খায় কিন্তু অলপ হয় নেকি? খাওঁ মানে খাই ভাল পাওঁ, খাই দিয়ে আকৌ তাত হয় যে খাওঁ সিদ্ধাৰ্থ মানে সিদ্ধাৰ্থ বেছি কম খায়, মানে বেছি কম খায়। এটা মানুহৰ ভাত দুটাই খালে কেনেকৈ হ'ব? খাই হোটেলখন কেনেকুৱা ধৰণৰ হোটেল খোলাৰ কথা ভাবিছে? মানে ভাতৰ হোটেল, অকল ভাতেই পাব তাতে? অঁ, দালি ভাজি ঘৰৰ পৰা আনিব? অকল ভাত মানে কি, ভাত দালি ৰাইচ অন ডিছকাউণ্ট তাৰমানে। অঁ, স্পেচিয়েল নাই, এই চাইছিলোঁ খুব ভাল প্লেচ এটা। আচ্ছা, তাৰ কিবা এটা হ'ল অসুবিধা। তাৰপিছত মানে অসুবিধাৰ কাৰণে এইটোৱে সপোন আছে হোটেল এখন খোলা ভাল, যাতে মানে মানুহে। বন্ধুসকল, দ্বিতীয়টো নিউজ আছে জুবিন গাৰ্গৰ বিষয়ে। আপোনালোকে নিশ্চয় জানে জুবিন গাৰ্গৰ কাঞ্চনজংঘা ইতিমধ্যে সকলো ৰেকৰ্ড ভাঙিছে। আৰু কাঞ্চনজংঘাৰ এটা গীত ধূলিকণাৰ ৰেকৰ্ডসমূহ ভাঙিছে। ধূলিকণা গীতটোত 5.8 মিলিয়ন ভিউজ আহিছে আৰু 1 লাখতকৈও অধিক লাইক কমপ্লিট কৰিছে ধূলিকণা গীতটোৱে। ইয়াৰ উপৰিও আপোনালোকে গম পায় যতীন বৰা এখন নতুন ফিল্ম আহি আছে যাৰ নাম হৈছে ৰত্নাকৰ। আৰু এই ৰত্নাকৰৰ এটা গীত আছে এটা কথা কোৱা না। আৰু এই এটা কথা কোৱা না গীতটোৱে 5 দিনতে 1.5 মিলিয়ন ভিউজ কমপ্লিট কৰিছে আৰু 60,000তকৈও অধিক লাইক কমপ্লিট কৰিছে। আৰু যতীন বৰাই নিজে কৈছে কি তেওঁ কেৰিয়াৰত এইটো কেতিয়াও হোৱা নাই। বন্ধুসকল, আজি ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেল SKGYT নিউজত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম।